ফাইনেন্সিয়েল ফ্ৰীডম ইউটিউব চেনেললৈ মই নয়নজিত নাথে আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, মই আজি আপোনালোকক AI মাৰ্কেটিঙৰ জেনুইনিটিৰ ওপৰত বহুতে কুৱেশ্যন কৰি আছিলে বা বহুতে কুৱেশ্যনৰ সমস্যাৰ সন্মুখীন হৈ আছে। তেওঁলোকে মোক বহুত কুৱেশ্যন কৰিছিলে বা আমাৰ মাজতো কিছুমান কুৱেশ্যন আহি আছে। তো সেই সম্পৰ্কত মই আপোনালোকক এটা জাষ্ট ক্লিক দেখাম, য'ত আমাৰ সুভাষ ছাৰ আপলাইন এজনে ৱালমাৰ্টলৈ ছাপৰ্টলৈ এটা মেছেজ পঠাইছিলে। তো মই মেছেজটো আপোনালোকৰ মাজত পঢ়ি দিছোঁ। Hi, I just want to know if this company called Ai.marketing is a really genuine company and a one of your affiliate. It say that deal with a big brand like Walmart and other. So this company a one of your affiliate or no? অৰ্থাৎ আমাৰ সুভাষ ছাৰে তেওঁলোকৰ ছাপৰ্টত মেইল হেৰি কৰিছিলে, আপোনাৰ ছাপৰ্টত তেওঁ চাৰ্ট কৰিছিলে। চাৰ্ট কৰি সুধিছিলে যে AI মাৰ্কেটিং নামৰ যিটো কোম্পানী, এইটো ৰিয়েলি আপোনালোকৰ লগত জড়িত হয়নে বা এইটো ৰিয়েলি জেনুইন কোম্পানী হয়নে? তো তাৰ ৰিপ্লাইত তেওঁলোকৰ প্ৰিয়ংকা নামৰ যিজন ছাপৰ্টাৰ আছিলে বা প্ৰিয়ংকা নামৰ যিজন এছিষ্টেণ্ট আছিলে, ছাপৰ্ট এছিষ্টেণ্ট, তেওঁ ৰিপ্লাই কৰিছে, হেল্ল', থেংক ইউ ফৰ কণ্টেক্টিং walmart.com. My name is Priyanka. I understand you want to know whether AI marketing is a genuine company since you show that it deal with the big companies among which Walmart is one. তেওঁ ৰিপ্লাই কৰিছে যে হয়, আপুনি জানিব বিচাৰিছে যে AI মাৰ্কেটিং জেনুইন কোম্পানী হয়নে নহয়। তো তেওঁ কৈছে যে এইটো এটা বহুত ডাঙৰ বিগ ডিল হয় আৰু এইটো এটা জেনুইন কোম্পানী বুলি তেওঁ ৰিপ্লাই কৰিছে। তাৰপিছতে তেওঁ আৰু অন্য এটা ৰিপ্লাই কৰিছে, প্লিজ এলাউ মি 1 to 2 minutes while I check this with my resource to help you with the correct information. তাৰপিছত তেওঁ ৰিপ্লাই কৰিছে যে যদি মই আপোনালোক কাৰেক্ট ইনফৰ্মেশ্যন দিয়াৰ কাৰণে, তেওঁতো অলৰেডি জানেই AI মাৰ্কেটিঙৰ বিষয়ে, তাৰোপৰি তেওঁ আৰু কাৰেক্ট ইনফৰ্মেশ্যন দিয়াৰ কাৰণে তেওঁলোকৰ ৰিচৰ্চত, অৰ্থাৎ তেওঁলোকৰ যিটো হেৰি আছে, ছিষ্টেম আছে, তাত চেক কৰিছে আৰু চেক কৰি তাৰপিছত নেক্সট এটা ক্লিকত, মই নেক্সট ক্লিক এটাত দেখাইছোঁ, তাত আৰু এটা ৰিপ্লাই দিছে। তো নেক্সট ক্লিকত তেওঁ কি ৰিপ্লাই দিছে আপোনালোকে চাব, থেংক ইউ ফৰ ৱেইটিং, অৰ্থাৎ আপোনালোকে ৰখি থকাৰ বাবে ধন্যবাদ দিছে। অলপ যিহেতু টাইম লৈছিলে, 1 to 2 minutes লৈছে। I check this with my resource regarding this, and yes, AI marketing is one of the third-party seller with Walmart who provide product in walmart.com, and they are genuine since our backend team verified everything before affiliate with Walmart. অৰ্থাৎ তেওঁ ৰিপ্লাই কৰিছে যে হয়, AI মাৰ্কেটিং এটা থাৰ্ড পাৰ্টি চেলাৰ হয়, যেনেকুৱাকৈ এমাজন বা আমাৰ যিবিলাক ই কমাৰ্চ কোম্পানী ৰিলেটেড, তো হয় তেওঁলোকে এটা থাৰ্ড পাৰ্টি চেলাৰ, আমাৰ প্ৰডাক্টবিলাক তেওঁলোকে চেল কৰে। যেতিয়া ৱালমাৰ্টৰ লগত তেওঁলোকে AI মাৰ্কেটিঙৰ লগত যেতিয়া ৱালমাৰ্ট জইন হৈছিলে, তো তেওঁলোকৰ ৱালমাৰ্টৰ টীমে তেওঁলোকক যথেষ্ট ভেৰিফাই কৰিছিলে আৰু ভেৰিফাই কৰাৰ পিছত তেওঁলোকৰ লগত জড়িত হৈছিলে। তো আপোনালোকে নিশ্চয় বুজি পালে যে আপোনালোকৰ ফালৰ পৰা নিজাকৈ যিবিলাক ধৰক ছনী, ধৰক নেটছলে, এপেল, এইবিলাক কোম্পানীৰ ছাপৰ্ট টীম আছে, তো তেওঁলোকৰ ছাপৰ্ট ছিষ্টেম বহুতেই ষ্ট্ৰং আৰু বহুতেই ভাল। তো তাত আপোনালোকে নিজাকৈ ছাপৰ্টত আপোনালোকে মেইল কৰিব পাৰে, নতুবা চাট কৰিব পাৰে, তেওঁলোকক কুৱেশ্যন সুধিব পাৰে যে ৰিয়েলি AI মাৰ্কেটিং আপোনালোকৰ লগত জড়িত হৈ আছে নে নাছে। তো আপোনালোকে আপোনালোকৰ ফালৰ পৰা ভেৰিফাই কৰিব পাৰে। তো আমাৰ আপলাইনে অলৰেডি ভেৰিফাই কৰিছে, হয়তো মোৰ ফালৰ পৰা বা আমাৰ টীমৰ ফালৰ পৰা আমি বহুত কিছুমান ছাইডত ভেৰিফাই কৰিছোঁ, গোটেইখিনিতো এটা ভিডিঅ'ত কোৱাটো সম্ভৱ নহয়। বাট আমি ইমান দিনৰ ভেৰিফিকেশ্যনৰ পৰা এটা কথা গম পালোঁ যে AI মাৰ্কেটিং এটা যথেষ্ট জেনুইন কোম্পানী, খুব ষ্ট্ৰংলি আৰু বহুত ভালকৈ ই কাম কৰি আছে। তো সেই ক্ষেত্ৰত ইয়াৰ কোনো স্কেম হোৱাৰ কোনো চান্স আমি দেখা পোৱা নাই, বা ইয়াত কোনো যে স্কেম কৰি আছে সেইটো আমি দেখা পোৱা নাই, এইটো কোনো মানি ৰেজিষ্ট্ৰেশ্যন কৰা নাই, এইখিনি আমি কমপ্লিটলি 100% ক্লিয়াৰ। বাট এতিয়া এটা বহুত ডাঙৰ এটা ইছ্যু আহিছে বা কুৱেশ্যন আহিছে, বহুতৰ হয়তো এডভাৰ্টাইজমেণ্ট বাজেট লোৱা নাই, 26ৰ পিছত যিবিলাকে এডভাৰ্টাইজমেণ্ট বাজেট দিছে, হয়তো তেওঁলোকৰ 10 দিন লৈছে বা 7 দিন 8 দিন সময় লৈছে, আৰু লগতে যিবিলাকে উইথড্ৰ মাৰিছিলে তেওঁলোকৰ উইথড্ৰ হোৱা নাই। চ' এই সমস্যাটো কিয় আহিছে, বহুতৰ মনত কুৱেশ্যন হৈছে যে কি তেওঁলোকে আৰু স্কেম কৰিলে নেকি, তেওঁলোকে কিবা এটা স্কেমাৰ হ'ল নেকি। তো তেনেকুৱা কুৱেশ্যন বহুতে হয়তো আমিও ফেচ কৰি আছোঁ বা বহুত আমাৰ আপলাইনৰ এফিলিয়েটছবিলাকো আহিছে। তো মই সেইটো কাৰণে আপোনালোকৰ মাজত ভিডিঅ'টো বনালোঁ। তো চাব, মই আপোনালোকক চিম্পলি এটা কথাটো কৈ দিছোঁ, তেওঁলোকে যিটো ছিষ্টেম কৰি আছে বা তেওঁলোকে যিটো ছিষ্টেমৰ কাৰণে টাইম লৈ আছে, একচুৱেলিটো কাষ্টমাৰ ডিমাণ্ড,
নহ'লে তেওঁলোকে ক্ৰিপ্ট'কাৰেঞ্চি বা বিটকইনতো উইথড্ৰ দিব পাৰিলেহেঁতেন বা বিটকইন বা আদাৰ ক্ৰিপ্ট'কাৰেঞ্চিটো তেওঁলোকে ডিপ'জিট কৰি থাকিব পাৰিলেহেঁতেন। কিন্তু ডাঙৰ কথাটো বা চবতকৈ ডাঙৰ চেলেঞ্জিং পইণ্টটো হৈছে এইটো, বিশেষকৈ মই অসমৰ ক্ষেত্ৰতে কৈছোঁ বা আমাৰ ৱৰ্ল্ডৰ ইণ্ডিয়াৰ ক্ষেত্ৰত বা ৱৰ্ল্ডৰ ক্ষেত্ৰতে যদি মই ৰিচাৰ্চ কৰি চাবলৈ যাওঁ বা ক'বলৈ যাওঁ, ৰিচাৰ্চাৰৰ মতে বা ৰিচাৰ্চ টীমৰ মতে ৱৰ্ল্ডৰ 1-2% মানুহে 1-2% মানুহে ক্ৰিপ্ট'কাৰেঞ্চিৰ বিষয়ে জানে আৰু তাৰেই 1তকৈ কম পাৰ্চেণ্ট মানুহে ক্ৰিপ্ট'কাৰেঞ্চি কৰে আপোনাৰ ক্ৰিপ্ট'কাৰেঞ্চিৰ বিষয়ে জানে, ক্ৰিপ্ট'কাৰেঞ্চি ইউজ কৰে বা ক্ৰিপ্ট'কাৰেঞ্চি তেওঁলোকে লয় বা তাৰ ওপৰত ট্ৰেড কৰে। কিন্তু কথাটো হ'ল 1% মানুহৰ দ্বাৰাতো অকল বিজনেছ এটা নহয়। ডেফিনেটলি AI মাৰ্কেটিং বহুত ডাঙৰ এটা ব্ৰেণ্ড, ই বহুত ডাঙৰ এটা বিজনেছ কৰিবলৈ গৈ আছে। তো সেইটোৰ কাৰণে কাষ্টমাৰৰ হিউজ ডিমাণ্ড, হয়তো আমাৰো মাজত এনেকুৱা ধৰণৰ বহুত এফিলিয়েটছ আছে, হয়তো তেওঁলোকে নিজেও ডিপ'জিট কৰিব নাজানে বা তেওঁলোকে উইথড্ৰ নিজে কৰিব নাজানে, আপলাইনৰ হেল্প ল'ব লগা হয়। তো এনেধৰণৰ বহুত হিউজ প্ৰব্লেমৰ সন্মুখীন হৈছে, বহুত ডাঙৰ ইছ্যুৰ সন্মুখীন হৈছে, যাৰ ফলত কাষ্টমাৰৰ ডিমাণ্ড যে আমাক এনেধৰণৰ এটা ছিষ্টেম দিয়ক যিটোত আমি নিজৰ কাউণ্ট্ৰিৰ কাৰেঞ্চি, ধৰক আমি ইণ্ডিয়াৰ ক্ষেত্ৰত INR বা আদাৰ কাউণ্ট্ৰিৰ ক্ষেত্ৰত তেওঁলোকৰ নিজৰ কাৰেঞ্চিত যাতে উইথড্ৰলটো দিয়ে, যাৰ কাৰণে কোম্পানী তাত হিউজ ৰিকুৱেষ্ট গৈছে আৰু সেইটোৰ কাৰণে কোম্পানী আপডেট কৰি আছে। তো সেইটোৰ কাৰণে কি আপডেট কৰি আছে তেওঁলোকে? তো এইটো বহুতেই ডাঙৰ চেলেঞ্জিং বা বহুতেই ডাঙৰ কথা, যেতিয়া এটা কোম্পানীয়ে তেওঁলোকৰ এভৰি কাউণ্ট্ৰি, ৱৰ্ল্ডৰ চববিলাক কাউণ্ট্ৰিত কাৰেঞ্চি এটা ডেলিভাৰ কৰিব লগা হ'ব তেওঁলোকৰ কাৰেঞ্চি মতে। তো ইয়াত বহুতে হিউজ ডাঙৰ প্ৰগ্ৰাম এটা বনাব লগা হয়। তো হয়তো আপোনালোকে টেকনিকেল বেকগ্ৰাউণ্ডৰ পৰা যিবিলাক আছে হয়তো বা টেকনিকেল বেকগ্ৰাউণ্ডৰ মানুহ তেওঁলোকে হয়তো বেছি ভালকৈ বুজি পাব। যে বাকী মই যিবিলাক টেকনিকেল বেকগ্ৰাউণ্ডত নহয় তেওঁলোকৰ কাৰণেও কৈ থৈ দিছোঁ যে নৰ্মেলি যেতিয়া এইবিলাক কাম কৰিব লগা হয়, পে'মেণ্ট গেটৱে প্ৰগ্ৰামবিলাক আনিবলৈ খুবেই চেঞ্চিটিভ আৰু খুবেই ইম্পৰ্টেণ্টলি কাম কৰিব লগা হয়। তো সেইটোৰ কাৰণে হয়তো তেওঁলোকৰ ডিলে হৈ আছে। আৰু বাকী প্ৰশ্নটো আহিল যে এডভাৰটাইজমেণ্ট বাজেটটো কিয় লোৱা নাই। বাকী ডিলে হোৱাটো আৰু গম পালোঁ, এই তেওঁলোকৰ পে'মেণ্ট গেটৱেটো তেওঁলোকে আনি আছে, তাত ডেলিভাৰ কৰি। একচুৱেলি কি হয়, এইটো ছেম ছফ্টৱেৰতে কাম হৈ আছে বুলি আমি ধৰি লৈছোঁ বা ছেম ছফ্টৱেৰতে কাম হৈ আছে। তো ছেম ছফ্টৱেৰ যেতিয়া কাম হৈ আছে, এটা ছফ্টৱেৰ যেতিয়া প্ৰগ্ৰাম এটা বনাই থকা যায় বা এটা ছফ্টৱেৰ যেতিয়া আপডেট হৈ থকা যায়, ছাৰ্ভাৰ নহয় দেই, ছফ্টৱেৰটো। তো ছফ্টৱেৰ যেতিয়া আপডেট কৰি থকা যায়, গোটেই ইণ্টাৰনেল ফাংচনটো কম কৰি থাকিব লগা হয়, যাৰ ফলত খুবেই শ্ল'লি এই ছিষ্টেমটো আপোনাৰ বাজেটবিলাক খুবেই শ্ল'লি লৈ আছে, যাতে বহুত ডাঙৰ বাফাৰিং হৈ নাযায়। তো আপোনালোকক মই ইমান ক্লিয়াৰ কাট কৰিব পাৰিছোঁ, ধৰক মোৰ নিজৰ অকণমান টেকনিকেল বেকগ্ৰাউণ্ড আছে কাৰণে মই আপোনালোকক চবখিনি বস্তু ক্লিয়াৰ কৰিছোঁ। বাকীটো ছফ্টৱেৰৰ বিষয়ে বা তাৰে প্ৰগ্ৰামৰ বিষয়ে ক'ব গ'লেতো বহুতখিনি, অন্য এটা ভিডিঅ'ত মই আপোনালোকক গোটেইখিনি পাৰিলে ক্লিয়াৰ কৰিব যত্নই কৰিম। কিন্তু মই আপোনালোকক এইটো ক্লিয়াৰ কৰিলোঁ, 15 তাৰিখে হয়তো এটা আপডেট অহাৰ কথা আছিলে, বাট কোনো ধৰণৰ আপডেট নাহিলে। নেক্সট আমি ইনফৰমেশ্যন এটা পাইছোঁ বা আপোনালোকে হয়তো মেবি বহুতেই পাইছে, 23 নৱেম্বৰত বা 23 নৱেম্বৰত পেৰিছত এখন বহুত ডাঙৰ আপোনাৰ মিটিং হ'বলৈ গৈ আছে, যিবিলাক অলৰেডি ৰুবি ডাইৰেক্টৰ বা VIP ডাইৰেক্টৰ আপাৰতকৈ আপাৰ লেভেলৰ যিবিলাক কোম্পানীৰ মানুহ আছে, যিবিলাকে অলৰেডি ভাল লেভেল এচিভ কৰিছে, তো তেওঁলোকক লৈ এখন ডাঙৰ মিটিং হ'বলৈ গৈ আছে পেৰিছত, য'ত গোটেইবিলাক কথা ক্লিয়াৰ কৰা হ'ব বা তাত কোম্পানীৰ মানুহ আহিব। কোম্পানীৰ মানুহে গোটেইবিলাক কথা ক্লিয়াৰ কৰিব যে কেতিয়ালৈকে আপডেট শেষ হ'ব বা ছিষ্টেমবিলাক কি আহিব। হয়তো আমি 23লৈকে অপেক্ষা কৰিব লাগিব। 23 আমি ভাবিছোঁ যে ৰিচেণ্টলি আমাৰ সমস্যাটো সমাধান হ'ব, 23লৈকে আমি অপেক্ষা কৰিব লাগিব। বাকী এটা বিশ্বাস আৰু আশ্বাস, এটা ভাল ৰিজাল্টেই আহিব, ভালেই হ'ব গোটেইখিনি। ইয়াৰ আগতে 2 মাহ বা 2.5 মাহ আগতে আমাৰ যিবিলাক পুৰণা মেম্বাৰ তেওঁলোকে এটা ভাল আপডেট দেখিছে, এপ্ৰক্সিমেটলি 34 ডেজ, এমাহৰ ওপৰত এটা ধুনীয়া আপডেট দেখা পাইছে। তো সেইটোও কোম্পানী কাষ্টমাৰ নিডৰ ওপৰতে বনাইছিলে, বাট এইটোও ছেম টু ছেম কাষ্টমাৰ নিডৰ ওপৰতে কোম্পানী কাম কৰিছে। কোম্পানী খুবেই জেনুইনলি কাম কৰি আছে। যদি কোম্পানী জেনুইনলি কাম নকৰিলেহেঁতেন তেতিয়াহ'লে বাকী ছিষ্টেমটোতো কাম নকৰিলেহেঁতেন, বাই আৰু চেলৰ কামখিনি নকৰিলেহেঁতেন। তো আপোনালোকে নিজেও নিজৰ ফালৰ পৰা ভেৰিফাই কৰিব পাৰে। মই বা আমাৰ আপলাইনৰ টীমবিলাকে অলৰেডি বহুত ভালকৈ ভেৰিফাই কৰিছে, তাৰ ওপৰত ভিত্তি কৰি কনফিডেন্সলি 100% দি ক'ব পাৰিছে যে কোম্পানী খুবেই জেনুইনলি কাম কৰি আছে বা খুবেই জেনুইন। তো আপোনালোকে আপোনালোকৰ ফালৰ পৰা ৰিচাৰ্চ কৰক। মোৰ ফালৰ পৰা বা মই যিখিনি কথা ক'বলগীয়া আছিলে, মই যিখিনি মনত আছিলে, সেইখিনি মই আপোনালোকৰ মাজত ক্লিয়াৰ কৰিলোঁ। বাকী কিবা আপোনালোকৰ কুৱেশ্যন বা ডাউট থাকিলে মোক আপোনালোকে কমেণ্টত লিখিব পাৰে বা আপোনালোকৰ মোৰ টেলিফোন নম্বৰত কণ্টেক্ট কৰিব পাৰে। মই আপোনালোকক ডেছক্ৰিপশ্যনত মোৰ টেলিফোন নম্বৰ দি দিম।
বাকী ঠিক আছে বাৰু, আজিলৈ এৰিছোঁ। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।